নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰত পটি কেনেকৈ লগাব। খুবেই সহজ। মই যেনেকৈ লগাওঁ আপোনালোককো তেনেকৈ দেখুৱাব বিচাৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। প্ৰথমে চাদৰ পটিকেইটা মই কাটি উলিয়াই লৈছোঁ আৰু এনেকৈ সমানকৈ মানে যোনটো ছাইডত একে ধৰণৰ ফুল আছে সেইফালে মিলাই আপোনালোকে ওলোটা কৰি ফাৰ্ষ্ট টাইম চিলাই ল'ব। তাৰপিছত প্ৰত্যেককেইটা আমাৰ চাদৰৰ পটিৰ কাৰণে 6টা পটি দিয়া থাকে চাদৰত লগাবৰ কাৰণে। গোটেই 6টা পটি কাটি এই ধৰণেৰে আপোনালোকে জইন কৰি ল'ব। তাৰপিছতে আমি একেলগতে চিলাই যাম। খুব খৰকৈ হয় আৰু এইটো চিলাই কথা বাৰু বিশেষ নকওঁ, কিন্তু চাদৰত পটি লগোৱা সময়ত খুব লাহেকৈ চিলাব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ। তাৰ আগতে আপোনালোকক ভিডিঅ'টোৰ মাজতে মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ নতুন ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুবিধাৰ কাৰণে কিছুমান ভিডিঅ' আগবঢ়াম মোৰ এই নতুন চেনেলটিত। আশা কৰোঁ আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। এতিয়া যিহেতু একে পদ্ধতি, সেইটো কাৰণে মই অকণমান খৰকৈ দেখুৱাই দিছোঁ। তাৰপিছতে চাদৰ পটিবিলাক জইন কৰি দিয়াৰ পিছতে আমি চাদৰখনত পটি লগাম। তাৰ আগতে চাদৰখনৰ আগকেইটা মই এনেকৈ চিলাই লৈছোঁ। এইটোতো আৰু সকলোৱে জানিবই, চাদৰখনৰ আগকেইটা এই ধৰণেৰে ভাঁজ কৰি চিলাই ল'ব। তাৰপিছতে এতিয়া পটি লগোৱাটো আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক। এতিয়া দেখিছে চাদৰখনৰ আগকেইটা চিলাই ল'লোঁ আৰু পটিকেইটাও মই জইন কৰি লৈছোঁ। জইন কৰি লোৱাৰ পিছত ইয়াতে মই একদম ওপৰৰ পৰা মানে একদম আগটোৰ পৰা নলগাই পটিবিলাক আপোনালোকে বিভিন্ন ধৰণৰ চাদৰ মন কৰিব পাৰে। আগটোৰ পৰা নলগাই তাৰ অকণমান তলৰ পৰাও লাগে। আগটোৰ পৰাও লগাব পাৰি, বিশেষ একো বেয়া নেদেখে, কিন্তু মই মোৰ চাদৰবিলাক প্ৰায় এনেকুৱাকৈ ৰাখোঁ, মানে অকণমান আগত ৰাখি দিওঁ ওপৰত। তো এনেকৈ ভাঁজ কৰি পেলাই একদম চাদৰখনৰ পটিটোৰ কাষত সমান কৰি মিলাই লাহে লাহে চিলাব লাগিব। এইটো চিলাই লাহে লাহে চিলাব লাগে, নহ'লে আপোনাৰ পিছৰ কাপোৰটো থাকি যাব বা সমান নহ'ব, পিছত চিলাইটো মুকলি হৈ যাব। তো সেইটো কাৰণে দুইটা চাদৰখনৰ পটিটো আৰু চাদৰখন সমান কৰি জাপি ল'ব লাগে আৰু খুব লাহে লাহে চিলাব লাগে, যাতে খৰধৰ কৰিলেতো বেয়া হৈ যাব। সেইটো কাৰণে লাহেকৈ চিলালে মানে খুব ধুনীয়া হ'ব। যেতিয়া আপোনালোকৰ চিলাই অভ্যাস হৈ যাব তেতিয়ালৈকে তেওঁ খৰকৈও কৰিব পাৰিব। এতিয়া মই আপোনালোকৰ ভিডিঅ'ৰ কাৰণে অকণমান লাহে লাহে কৰি দিছোঁ। যদি ভিডিঅ' নকৰোঁ মোৰো খুব সোনকালে চাদৰ পটি লগাই হৈ যায়। তো এনেকুৱাকৈ ধুনীয়াকৈ দুইখন হাতে পাৰিলে ধৰি ল'ব। তাৰপিছত খুব ধুনীয়াকৈ চিলাব। একদম সহজ হয়, এনেকৈ চিলাব লাগে। তো ভিতৰ ফালে কেনেকৈ চিলাই সেয়াও মই আপোনালোকক দেখুৱাই দিম, চাই থাকক ভিডিঅ'টো। আমাৰ চাদৰ পটিটোৰ বাহিৰৰ ছাইডটো চিলাই হৈ গৈছে। তো মই চিলাইটোৰ মানে বেজীৰ পৰা সূতাডাল আঁতৰাই নিদিয়াকৈ মই এনেকৈ ঘূৰাই লৈছোঁ। তেতিয়া মানে বেজীৰ পৰা সূতাডাল কেঁচিখনেৰে কাটি আকৌ জইন কৰি চিলাবলৈও এটা সময় লাগে। তো আপোনালোকে এনেকৈ মোৰ পদ্ধতিটো ব্যৱহাৰ কৰিব। বহুতে কৰে, কিছুমানে নকৰে। প্ৰত্যেকটো হেৰিয়তে চিলাই কাটি থাকিবলৈ সময় লাগে, সেইটো কাৰণে এনেকুৱাকৈ যদি চিলাব পৰা যায়, এনেকুৱাকৈ চেষ্টা কৰিব পাৰে আপোনালোকে। মই কেনেকৈ কৰিলোঁ দেখিলে নিশ্চয় আপোনালোকে। মোৰ ইয়াত কোনো বেজীৰ পৰা মানে সূতাডাল ছিঙিবলগীয়া হোৱা নাই। একেটা চিলাইতে মই এনেকৈ ঘূৰাই পকাই হ'লেও চিলাই দিছোঁ। তো আপোনালোকেও এনেকৈ চিলাব, বেছি সময় নালাগে। তো এয়াই আৰু শেষত আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব।
চাদৰৰ পটি লগাওঁতে এটা কথা মন কৰিব, এই যে পটিটোত আছে বাহিৰত ফুলটো আৰু চাদৰখনত থকা বাহিৰত ফুলটো, সেইখিনি মিলাব লাগিব। ভিতৰৰ ফালে থকাটো ভিতৰৰ ফালে দিব আৰু বাহিৰৰ ফালে থকা ফুলপাহ বাহিৰৰ ফালে দিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বুজি পালে। কিবা যদি বুজিব থাকে মোক কমেণ্ট কৰিব আৰু ইনষ্টাগ্ৰামতো মেছেজ কৰিব।